বন্ধুসকল আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম। তো বন্ধুসকল আজি আমি আহিছোঁ এটা ডাঙৰ কুকুৰা ফাৰ্মত। তো এইখন ফাৰ্মত ভিডিঅ' আগতে আপোনালোকক দেখাইছিলোঁ। তাৰমানে বহুত ডাঙৰ ফাৰ্ম, এই ধৰক 5-6টামান ফাৰ্ম আছে ইয়াতে। আৰু মানে য'তে যাওঁ ত'তে মানে মুৰ্গী, খালি মুৰ্গী মানে হয়তো আপোনালোকে ঘৰৰ ভিতৰত সোমালেও মুৰ্গী পাব, বাহিৰতো পাব, মানে সব ঠাইত মানে মুৰ্গী বহুত মুৰ্গী আছে। তো মই আগতে আপোনালোকক বাহিৰৰ পৰা দেখাই আছোঁ ঘৰখন। তো মানে ঘৰখন কেনেকৈ বনাইছে, মানে ফটা চিঙে বনাইছে আৰু মোটামুটিকৈ, কিন্তু মুৰ্গী বহুত আছে। আৰু এইফালেও এটা বনাইছে, ইয়াতেও মানে মুৰ্গী ৰাখছে সৰু সুৰা। তো এইফালে সৰু মুৰ্গীকেইটা আগতে দেখাওঁ, তাৰপিছত কণী পাৰি আছে সেইবিলাক দেখাম। কণী পাৰা ষ্টাৰ্ট হৈছে মোটামুটি। তো এইবিলাক হ'ল সৰু মুৰ্গী। মোটামুটি চাওক, এইবিলাক সোণালী মুৰ্গী। এইফালে আৰু হিটাৰ চিটাৰ লগাইছে, বৰ্তমান কোঠাই নচলায়, ঠাণ্ডা গৰম পৰি আহিল না। তো বন্ধুসকল চাওক, এই বাহিৰতো মুৰ্গী আছে। মানে সেইফালে এই ঘৰখনৰ পিছফালে গ'লে সেইফালেও মুৰ্গী আছে, মানে মুৰ্গী। আৰু ইয়াতে 400-450মান ডাঙৰ মুৰ্গী আছে। তো মালিকজনটো এই মালিকজন। তো বন্ধুসকল এতিয়া আপোনালোকক দেখাম ডাঙৰ মুৰ্গীবোৰ। মানে এইবোৰ কণী পাৰি আছে, কণী পাৰা ষ্টাৰ্ট হৈছে। 4.5 মাহ বয়স, আজি 16টা কণী দিছে। তো চাওক, এখন মোটামুটি 400ৰ ওপৰত মুৰ্গী আছে, খালী মুৰ্গী। আৰু মুৰ্গা আছে কেইটামান। এইখন এটা ডাঙৰ ফাৰ্ম, মানে অট'মেটিক পানীৰ ড্ৰিংকাৰ বনাই দিছে, নিপুল ড্ৰিংকাৰ। আৰু মানে ঘৰখন ইমান ভাল হোৱা নাই যদিও, কিন্তু মুৰ্গী বহুত আছে। আৰু মুৰ্গীৰ চাইজ হয়তো আপোনালোকে চাইছেই, ধুনীয়া চাইজৰ মুৰ্গী। চাওক, একদম ধুনীয়া চাইজৰ মুৰ্গী। তো বন্ধুসকল একচুৱেলি আমাৰ অসমত কিন্তু কণীৰ কাৰণে ডাঙৰ ফাৰ্ম নাইয়ে। তো মোৰ মতে মই যিখিনি চালোঁ অসমৰ হয়তো ফাৰ্মাৰসকলক, কিন্তু ইয়াৰ ভিতৰত হয়তো আমাৰ এই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চপিয়ৰ বায়ে ডাঙৰ ফাৰ্মাৰ। তাৰমানে 500-600 পেৰেণ্টছ ষ্টক থকা। আৰু সেইফালেও আছে পেৰেণ্টছ, কণী পাৰি আছে। আৰু এইফালে আৰু এটা নতুন বনাই আছে। তো আগতে হয়তো ভিডিঅ' দিছিলোঁ, সেইটো ভিডিঅ'ত সেই পেৰেণ্টছ আগতে দেখাইছিলোঁ। আৰু এইটো নতুন পেৰেণ্টছ। তো ইমান ডাঙৰ ফাৰ্ম হয়তো অসমত নাই। আৰু বন্ধুসকল সেইফালৰ ফাৰ্মখন আজি নেদেখাওঁ, মানে যিহেতু এতিয়া ৰোজাৰ দিনত আহিছোঁ। তো এইখিনি দেখালোঁ আৰু আপোনালোকক আজি। চাওক, একদম হালা চিলা লগাই দিছে। ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ। তো বন্ধুসকল, তো ভিডিঅ' আজিৰ বাবে এইখিনিতে সমাপ্ত। তো আপোনালোকে একচুৱেলি এনেকৈ নিপুল ড্ৰিংকাৰ লগাই ল'ব পাৰে, ব্ৰইলাৰ ফাৰ্মেই হওক বা লোকেল মুৰ্গীৰ ফাৰ্মেই হওক বা সোণালী ফাৰ্মাৰে হওক। মানে এনেকুৱা নিপুল ড্ৰিংকাৰ বনালে মানে সুবিধা বহুত। পানী আৰু পেলাই দিব নোৱাৰে, ড্ৰিংকাৰত দিলে মানে পেলাই দিয়ে পানী। আৰু এতিয়া চাওক কেনেকৈ খাই আছে, মানে বঢ়িয়াভাৱে খাই থাকে। তো বন্ধুসকল ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ চেনেলত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধুসকল ধন্যবাদ, আজিৰ বাবে এইখিনিতে সমাপ্ত কৰিলোঁ।